currently not available. আপুনি যিজন ব্যক্তিৰ সৈতে যোগাযোগ কৰিব বিচাৰিছে তেখেত বৰ্তমান উপলব্ধ। এইটো নম্বৰ হ'বই লাগিব। হেল্ল' হেল্ল' হয় কোন বাৰু? মই দিগন্ত। কোন বাৰু? অঁ এইটো নম্বৰ মিছ কল এটা পাইছিলোঁ, সেইবাবে কল বেক কৰিলোঁ। মিছ কলটো মই দিয়া নাই। ঠিক আছে তেতিয়াহ'লে ৰং নাম্বাৰ দেই, বেয়া নাপাব। ইটছ অ'কে। কথা পাতিব পাৰিম নেকি বাৰু? অঁ নিশ্চয় পাৰিবা। কি কথা পাৰিবা? আপোনাৰ নামটো কি? ঠিক আছে এতিয়া কথা পাতিব পাৰিম আৰু ফ্ৰেণ্ডছিপে হ'ব ন? ফুকন কওক, খবৰ কওক। বৰা, মই বৰ চিন্তাত পৰি আছোঁ। ফুকন গোটেই চিন্তাই আৱৰি ধৰিছে মোক। মোৰ ছোৱালীজনীকে বিশ্বাস কৰোঁ নে সেই পাখণ্ডটোক বিশ্বাস কৰোঁ, একো ভাবিবই পৰা নাই মই। কেইদিনমানৰ আগৰ কথাই হয়, মোৰ ছোৱালীজনীক এজন ল'ৰাই বহুত ডিষ্টাৰ্ব দি আছে। মই তাইৰ ভাগৰ মোবাইলটো ভাঙি পেলালোঁ। কিন্তু এতিয়াও সেই ল'ৰাজন গোটেই গাঁৱৰ মানুহকে নাম্বাৰটো দি দিছে আৰু ফোন কৰি আছে, বদনাম কৰি পেলাইছে মোৰ ছোৱালীজনীক। মই বৰ টেনশ্যনত পৰি আছোঁ বৰা, বৰ টেনশ্যনত পৰি আছোঁ মই। আনফালে ল'ৰাজন মাজনীৰ আটাইকেইটা কথাই গম পায়, কি কৰিছে, কি খাইছে, কি পিন্ধিছে, সেইটো মই আপোনাক কেনেকৈ বুজাম। বৰ চিন্তাত পৰি আছোঁ মই ভাবিছোঁ ঘৰখন এৰিয়ে যাওঁ। মোৰ মাটি বাৰী কিমান আছে, সা সম্পত্তি আপোনাক গতাই যাওঁ। যি টকা পইচা পাম সেইখিনিয়ে লৈ যাওঁগৈ গাঁওখন এৰি। বৰ চিন্তাত পৰি আছোঁ বৰা, বৰ চিন্তাত পৰি আছোঁ মই। নাই আপুনি সেইটো পৰাপক্ষত নকৰিব বুজিছে। আৰু মোৰ পইচা কথা কি কৰিম, এই ল'ৰাটোক লৈ বৰ অশান্তিত পৰি গৈছে। এই কেইদিনমানৰ আগত এই বুলেট এখন লাগে বুলি কৈ খাইৰা মাক নাই বুজিছে, ল'ৰা মাক নাই, বুলেট এখন লৈ দিব লগা হ'ল। পইচা গৈ আছে পানী পইচা চাওঁ বাৰু, মই তথাপিতো কিবা এটা চিন্তা কৰিম। আৰু আপুনি টেনশ্যন নল'ব। দিগন্ত অঁ মই ওলালো, তুমি ওলালানে? মই কিন্তু আজি তোমাক লগ পাবলৈ বহুত এক্সাইটেড হৈ আছোঁ জানা। অঁ তুমি কোৱা জেগাটোলৈ ন? ঠিক আছে দিয়া, তাতে লগ পাম। অঁ ঠিক আছে। আজি নহতো তাক মাৰিম, মই মৰিম। আৰাধ্যা, ক'ৰ পৰা আহিলা? মই মানে ঘৰৰ পৰা আহিলোঁ। আৰু তুমি? মই এই ইণ্টাৰভিউ এটা আছিলে, ভণ্টি এজনীৰ লগত আহিছিলোঁ। অঁ তুমি ক'ত যোৱা? মই মানে আৰাধ্যা, তুমি কিবা টেনশ্যনত আছা? একো নাই হোৱা বা। তুমি কিবা লুকুৱাইছা মোৰ পৰা, কোৱাচোন কি হৈছে তোমাৰ? কি ক'ম বা, কাকো বুজাবও পৰা নাই আৰু কাকো ক'বও পৰা নাই। আজি 11 মাহে এজন ল'ৰাই মোক বৰ বেয়াকৈ আমনি কৰিছে। নাজানো তাৰ মোৰ লগত কি শত্ৰুতা আছে। সি মোৰ মান সন্মান সকলো শেষ কৰি দিলে। গাঁৱৰ মানুহেও মোক ভাল নোপোৱা হ'ল, ঘৰৰ মানুহে মোক একোতেই গুৰুত্ব নিদিয়ে। যিজন দেউতাই মোক বহুত মৰম কৰিছিল, সেই দেউতাই মোৰ মুখখন চাবলৈ কুণ্ঠাবোধ কৰে। কি ক'ম বা, কেনেকৈ আছোঁ মই কাকোৱে বুজাব পৰা নাই। যেনে তেনে মই সেই লম্পটটোৰ লগত কথা পাতি তাক লগ কৰিবলৈ যাওঁ। হয়তো আজি মই তাক মাৰিম, নহ'লে মই নিজেই মৰিম। সেই আৰাধ্যা, তেনেকুৱা কথা ক'ব নাপায়। তুমি চিন্তা নকৰিবা, মই তোমাক সহায় কৰিম। ব'লাচোন আমি এতিয়া অকণমান ক'ৰবাত ভালকৈ বহি কথা পাতি লওঁগৈ। তুমি চিন্তা নকৰিবা, আৰু তুমি ইয়ালৈ তাক মাতি ভালেই কৰিলা। মই মোৰ লগৰকেইটাকো কৈছোঁ, তাহাঁতিও তোমাক সহায় কৰিব। আৰু তোমাৰ হৈ এতিয়া মইহে লগ কৰিবলৈ যাম তাক। তুমি কিয় ইমান চিন্তা কৰিছা? আজি তোমাৰ সত্যটো সকলোৱে গম পাব। বা মই আৰু এতিয়া একোকে ভাবিব পৰা নাই। মই এতিয়া
কাৰো ওপৰতে বিশ্বাস কৰিব নোৱাৰোঁ তথাপিও শেষ আশা তোমাৰ ওপৰতে যেনেকৈ নহওক মোক সেই কালপিতটোক আনি দিয়া বা আনি দিয়া তুমি এতিয়া কন্দা কটা বন্ধ কৰা চাওঁ দিগন্তলৈ ফোনটো লগোৱাচোন সি তাক সোনকালে ইয়ালৈ মাতা ফোনটো লগোৱা বাবা মই তালৈ ফোন লগাইছোঁ লগোৱা ব'লা আমি তাত চাইডৰ যাওঁ আৰাধ্যা মই যে কৈছিলোঁ মোৰ লগৰজন আৰু দাদাজন এয়াই নমস্কাৰ দাদা আৰু তোমালোককতো মই ফোনত সকলোখিনি কৈছোঁৱে এয়া আৰাধ্যা আৰু চিটুৱেশ্যনটো তোমালোকক মই বুজাই কৈছিলোঁ ন চ' সি আহি পাবৰে হ'ল সকলো প্লেন মতে ৰেডি হ'ব হ'ল সি ব্লু চাৰ্ট পিন্ধি অহাৰ কথা সৌজন আহিলেই আৰাধ্যা তুমি অলপ চাই থৈ দিবা প্লেন মতে চবে হেল্ল' আৰাধ্যা ক'ত আছা মই আহি পালোঁ নহয় অঁ দিগন্ত মই ৰিয়া তুমি এৰিয়া ন সেইটো নাম্বাৰ মোৰ নহয় দাদা সেইটো মনোজৰ নাম্বাৰ হয় মনোজৰ হয় সেইটো মোৰ নহয় দাদা সেইটো মোৰ নহয় মোৰ মনোজৰ মই চিম লৈছিলো দাদা শুনক মোৰ কথা শুনক দাদা মই সঁচা কথা কৈছো মই লৈছিলো তাৰ চিম মোৰ কথা শুনক মই সকলো কথা কৈছো দাদা শুনক বুজিছ দোস্ত মাৰ্কেটত বহুত দিন মাল এটা নালাগে আৰু মই চাই আছো এইকেইদিন বিচাৰি আছো তই এটা কাম কৰিবিচোন মোক চিম এটা মোক মানে এইকেইদিন মানে জানোৱে নহয় আৰু কণ্ট্ৰল দিগন্ত কণ্ট্ৰল এটা বিয়েৰে মোক একো চিগনেল নোৱাৰে দিগন্ত তোক চিম লাগে চিম দিম মোৰ ওচৰত চিম এভেইলেবল বুজিছ মোবাইলো এভেইলেবল চিমো এভেইলেবল আৰু সেইটো এভেইলেবল সেইটো মোৰ নাম্বাৰ নহয় সেইটো মনোজৰ হয় দাদা আৰাধ্যা তুমি আহা আৰু তোমাৰ কালপ্ৰিট আহি আছে বল আমি তাক ধৰি আনো হেৰি শুনাচোন মোৰ লগৰ এটা ইয়াত এক্সিডেণ্ট হোৱা বুলি কৈছিলে তোমালোকে গম পোৱা নেকি বাৰু হৈছিলে এক্সিডেণ্ট বাট তুমি কোন মই তাৰ বন্ধু সিয়ে মোক ফোন কৰিছিলে ক'ত আছে বাৰু এতিয়া মেন আৰামিছে তই ইয়াৰ পৰাই মই চিম লৈছিলোঁ ইয়ে মনোজৰ হয় ইয়াৰ পৰাই মই চিম লৈছিলোঁ এইফালে চা এইটো হয় আৰু এইজনী ছোৱালীৰ লগত তই মিলি কৰি আছিলি মোৰ ভুল হৈ গ'ল দাদা ভুল হৈ গ'ল দাদা ক'ত গ'ল মোৰ মনোজ বাবা কি হ'ল চাওঁ ৰ'ব বৰদেউতা
এতিয়ালৈকে আপোনাৰ বাবা একোৱে হোৱা নাই কিন্তু আজি 11 মাহে মোৰ লগত সি যি কৰিলে সোধক তেওঁ আজি 11 মাহে মই মোৰ ঘৰখনত আৰু সমাজখনত চৰিত্ৰহীনা হৈ জীয়াই থাকিব লগা হৈছে মৰি মৰি জীয়াই আছো মই আজি 11 মাহে মোৰ জীৱনত যি দাগ লাগিছে সেয়া একমাত্ৰ কাৰণ আপোনাৰ বাবা সেইবাবে মই মোৰ মৃত্যুৰ পথ বাছি ল'ব লগা হৈছে বাবা মনো কুকুৰটো আজি তোৰ কাৰণে মোৰ কি হ'ব লগা উঠক দাদা দুখ নকৰিব মনোজ তুমি এয়া কিন্তু ভাল কাম নকৰিলা যিজন মানুহক সমাজে শ্ৰদ্ধা কৰে আমি শ্ৰদ্ধা কৰো সেই মানুহজনৰ পুত্ৰ হৈ আজি তুমি এনেকুৱা এটা কাম কৰিবলৈ সাহস কেনেকৈ পালা আৰু এই ছোৱালীজনী চৰিত্ৰত দাগ সনাৰ অধিকাৰ তোমাক কোনে দিলে তোমাক এয়া কিন্তু তুমি একেবাৰে ভাল কাম নকৰিলা মনোজ বৰ লাজ পাইছো মোৰ বন্ধুৰ পুত্ৰৰ চিনাকি মানুহ তোমাক নাই মাজনী মই তোমাক হাত জোৰ কৰিছো সমাজখনত যেনে হলেও মোৰ নাম আছে বুজিছা তোমাক যি লাগে টকা পইচা সকলোখিনি দিম মাজনী কিন্তু মোৰ ল'ৰাক ঘূৰাই দিয়া মাজনী টকাৰে কিমান টকা দিব পাৰিব আপুনি কিমান টকাৰে মই মোৰ হেৰাই যোৱা মান সন্মান ঘূৰাই পাম বৰদেউতা মই মা দেউতাৰ মৰম স্নেহ ঘূৰাই পাম জানো আপোনাৰ টকাৰে আপোনাৰ সেই টকাৰে মোৰ জীৱনটো জানো ঘূৰাই দিব পাৰিব বৰদেউতা পাৰিব মোৰ সন্মানত লগা দাগটো জানো আপোনাৰ টকাৰে আঁতৰাব পাৰিব বৰদেউতা আপোনাৰ টকা মোক নালাগে মোক মোৰ সন্মান লাগে মোক পুনৰ মোৰ জীৱন লাগে হেল্ল' কোন হয় ৰবা ফোন নাকাটিবা আজি তুমি মোৰ সকলো কথাই শুনিব লাগিব যাৰ কাৰণে ইমান দিনে তুমি মোক তোমাৰ মৰমৰ পৰা আঁতৰাই ৰাখিছিলা সেই কালপিতটোক আজি মই ধৰা পেলালো মই আৰাধ্যাই কৈছো দেউতা তোমাৰ মৰমৰ মাজনী আৰাধ্যাই কৈছো মাজনী মোৰ গাত লাগি থকা সকলো দাগ মই নোহোৱা কৰি দিলো তুমিও আৰু কোনোদিনেই সমাজৰ আগত লাজ পাব লগা নহয় তাক মই যি শিক্ষা দিছো সি কোনোদিনেই কোনো ছোৱালীৰ জীৱনৰ লগত খেলা কৰিব নোৱাৰিব ক'ত আছা তুমি যাওঁ নেকি নাই নালাগে এতিয়া আৰু মোৰ কাৰোলৈকে ভয় নাই আজি 11 মাহে মোৰ জীৱনৰ লগত ঘটি থকা ঘটনাবোৰে মোক বহুত সাহসী কৰিলে মোৰ এতিয়া কাৰোলৈকে ভয় নালাগে দেউতা মই অকলেই পাৰিম মই সাহসী হলো দেউতা মই সাহসী হলো